Hello everyone, নমস্কাৰ মই মাছমপ্ৰিয়া আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু যিহেতু এতিয়া আমাৰ ইউনিভাৰ্চিটি হোষ্টেল ডিপাৰ্টমেণ্টবিলাকত ফেয়াৰৱেল চলি আছে আৰু মই ভাবিলোঁ আমাৰ হোষ্টেলতো কেনেকৈ ফেয়াৰৱেল পতা হয় তাকে আপোনালোকক দেখাওঁ আৰু লগতে আজিৰ দিনটো মই কি কৰিলোঁ ক'ত গ'লোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আজি যিহেতু মোৰ প্ৰেজেণ্টেশ্যন আছে মই তাৰ কাৰণে ৰেডি হৈ লৈছোঁ এতিয়া গৰম হৈ গ'ল ঠাণ্ডা হ'ব দিছে ভেৰি নাইচ কি ক'ব ভাবে একো নাই কোৱা একো নকওঁ এনেকৈ বুজি পাব আৰু চবেই চিটটো গৰম ৰ'দ আৰু এতিয়া মই মেকআপ চেকআপ গুচাই ফ্ৰেছ হৈ ল'লোঁ আৰু তলৰ পৰা ভাতো আনি ল'লোঁ এইবিলাক সেইফালে তাৰপিছত এতিয়া ভাত খাই মোৰ আকৌ গধূলি 6টা বজাত মোৰ ডান্সৰ প্ৰেক্টিছ আছে প্ৰগ্ৰেমৰ কাইলৈ মানে প্ৰগ্ৰেম এটা আছে দূৰত তাৰে প্ৰেক্টিছ হ'ব আৰু ভাতটো খাই লওঁ এতিয়া তাৰ পৰা প্ৰেক্টিছলৈ গ'লে মই আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মই ওলাই ল'লোঁ প্ৰেক্টিছলৈ যাবলৈ ক্লাছৰ পৰা আহি ভাত চাত খাই মই অকণমান শুই ল'লোঁ অকণমান ৰেষ্ট লৈ ল'লোঁ আজি মানে দিনটো ইটোৰ পাছত ইটো মানে এটা কৰি গৈ আছোঁ মানে এতিয়া আকৌ মই মেমৰ ঘৰ যাম মেমৰ ঘৰৰ পৰা আহি আকৌ মোৰ হোষ্টেলত আজি ফেয়াৰৱেল আছে দেখাম বাৰু মই আপোনালোকক আমাৰ হোষ্টেলত কেনেকৈ ফেয়াৰৱেল পাতে তাৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ মেমৰ ঘৰ অকণমান দূৰত আছে মই অ'টতে যাব লাগিব তাৰপিছত দেখাই যাম চাই যাব দেই হাই গাইজ এতিয়া মই প্ৰেক্টিছৰ পৰা আহিলোঁ প্ৰেক্টিছৰ পৰা আহি এতিয়া মই আকৌ ফেয়াৰৱেলৰ কাৰণে ৰেডি হৈ ল'লোঁ আৰু এইফালে মেকআপ মানে অলপ মানে ওলাই লৈছোঁ আৰু ইমানো মেকআপ নাই কৰা তাৰপিছত মোৰ চুলি তুলি বান্ধি লৈছোঁ তাৰপিছত আৰু ড্ৰেছ পিন্ধিব আছে তাৰ পৰা ফেয়াৰৱেললৈ যাম আৰু এতিয়া ভাতটো খাব হৈ গ'ল ভাত লৈ আহিলোঁ আৰু আজি মনটো ভাল লাগি আছে অকণমান বহুত দিনৰ মূৰত অকণমান মানে ভাল খানা খাবলৈ পাম আৰু দেখাই দিছোঁ আপোনালোকক আজি আমাৰ ফেয়াৰৱেলত কি খানা দিছে পোলাও এইফালে মাংস আৰু এইফালে দৈ এতিয়া খাই লওঁ তাৰপিছত মই ফেয়াৰৱেলৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ আৰু এয়া আমাৰ হোষ্টেলৰ ছোৱালীবোৰে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰেডি কৰিলে বাহঁতৰ কাৰণে আৰু মইতো নাছিলোঁৱে বাৰু কৰিবলৈ হোষ্টেলত আৰু এতিয়া আমাৰ ইনফৰ্মেল ছেশ্যন ষ্টাৰ্ট হ'ব এতিয়া বাজিছে প্ৰায় 10:30 মানে বাজিলে তাৰ পৰা বাহঁতো আহি আছে সকলোৱে খাই বৈ তাৰপৰা এতিয়া আমাৰ ইনফৰ্মেল ষ্টাৰ্ট হ'ব আছে আজি আমাৰ ফেয়াৰৱেল আছে তাত আমি ডান্স কৰিম আৰু আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ
আৰু শেষত আমি সকলো একেলগে নাচিলোঁ, ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। আৰু লগতে আমাৰ ছিনিয়ৰ্ছ বাসকললৈও বহুত মৰম, আৰু তেওঁলোকে যাতে ইয়াৰ পৰা ওলাই গৈ ভাল ভাল কাম কৰি আগুৱাই যাব পাৰে